হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি অমিতা আৰু মাছৰ মূৰেৰে খাৰ বনাম। মই এটা অমিতা সৰু সৰুকৈ কাটি লৈছোঁ ইয়াত। এতিয়া মই কেৰাহীত অলপ তেল দি লৈছোঁ, পাঁচফোৰণ অলপ দি দিছোঁ মই, আৰু জলকীয়া 4টা দি দিছোঁ। এতিয়া মই আধা চামুচ নিমখ দি দিছোঁ। অমিতাবোৰ দি দিছোঁ মই এতিয়া। ভালকৈ লৰাই দিম। এনেকৈ 4 মিনিটমান ভাজি থাকিম। অমিতাবোৰ পমি যাব লাগিব। এতিয়া মই এখন ঢাকনি দি দিম। এতিয়া ঢাকনিখন গুচাই দি আছোঁ। অমিতাৰ পানীবোৰ ওলাই গৈছে। এনেকৈ আৰু 2 মিনিটমান ভাজি থাকিম। এতিয়া অলপমান মই খাৰ দি দিছোঁ। এতিয়া মাছৰ মাথাবোৰ দি দিছোঁ মই। এতিয়া এনেকৈ ভাজি থাকিব লাগিব অলপ সময়ৰ কাৰণে। খাৰবোৰ দি দিছোঁ কাৰণে এতিয়া ভালকৈ সিজি যাব। আৰু এবাৰ মই ঢাকনিখন দি দিছোঁ। এতিয়া ঢাকনিখন গুচাই দিছোঁ। খাৰ দিছিলোঁ যে, এইটো কাৰণে অমিতাবোৰ কমি গৈছে। কিন্তু মাথাবোৰ ভাঙি যোৱা নাই, এইটো কাৰণে অলপ মই খন্তিৰে ভাঙি দি আছোঁ। এতিয়া মই ইয়াতে আধা চামুচমান জিৰা দি দিছোঁ। এতিয়া অলপ সময় ভাজিব লাগিব। খন্তিৰে মাথাবোৰ ভাঙি দিব লগা হৈছে। এতিয়া ইয়াৰে পানীবোৰ একদম ভালকৈ শুহ যাব লাগিব, তেতিয়াহে ভাল লাগিব। এতিয়া মই আৰু অলপ সময়ৰ কাৰণে ঢাকনিখন দি দিছোঁ। এতিয়া মই ঢাকনিখন গুচাই দিম। ইয়াত পানীবোৰ শুহ গৈছে। এবাৰ মই ভালকৈ লৰাই দি আছোঁ। এয়া আমাৰ হৈ গ'ল অমিতাৰে মাছৰ মূৰেৰে খাৰ। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে এবাৰ ঘৰত বনাবচোন। আৰু লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আশা কৰোঁ আপোনালোকক আমি নেক্সট ৰেচিপিত লগ পাম। তেতিয়ালৈ বাই বাই।